ওয়েলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। সকলোৱে ভালে আছেনে? আজি আমি আম খাবলৈ ওলাইছোঁ। আমৰ বাকলি চেলাই ল'লোঁ প্ৰথমতে, তাৰপাছত এনেকৈ কাটি ল'লোঁ পাতল পাতলকৈ। তাৰপাছত এইখিনি জ্বলা, নিমখ, চৌদা এনেকৈ মিহলাই ল'লোঁ। তাৰপাছত এনেকৈ সানিও দিলোঁ। বহুত যিহেতু টেঙা, চৌদা অকণমান বেছিকৈ দিছোঁ। আৰু মই সেইদিনা যোৱাটো মিনি ব্লগত দেখুৱাইছিলোঁ আমাৰ এজোপা মিঠা আম আৰু দুজোপা টেঙা আম। দুজোপাৰ পৰা আনিছোঁ, ডাঙৰ হৈছে যিহেতু। তাৰপৰা এনেকৈ সানি ল'লোঁ। তাৰপাছতে এনেকৈ ভাগ কৰি ল'লোঁ। মাক প্ৰথমতে খাবলৈ দিলোঁ। পূৰা টেঙা আম যিহেতু, মায়েও খাওঁ নাখাওঁকৈ খাইছে। মই টেঙা বস্তু খাই বেয়া পাওঁ, মই অলপমানে খাইছোঁ।